নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম সকলোকে আৰু আজি হ'ল দশমী মানে আজি দুৰ্গা মাইক বিসৰ্জন দিয়া হ'ব তো এতিয়া যাম একদম খান্দাজানলৈকে বহুত ডাঙৰ ৰাৱণ এটা বনাইছে তো ৰাৱণ দা হয়নে কি হয় নাজানো মাত্ৰ কি কৰে নাজানো জলদি যাই আছো কিন্তু এইফালে আমাৰ মণিখাই মাথাত বা গোবৰ হানছি ইচ 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 কাম নাই আৰু এইফালে কি কৰি আছ ঐ কিবা এটা কৰি আছা দে কৰ আৰু মেইন কথাটো হ'ল কি এইটো নাহে বাৰু বছৰত একবাৰে আহে গতিকে যাবই কোনোবা দিনা বেচেৰি বেয়াও লাগে সুধা আলু ভাতখিনি খুৱাই আছো এইকেইদিন তো আজি নিজৰ ফাৰ্মৰ পে এটা মজা চাই লোকেল মুৰ্গী মাৰি একেলগে খাম আৰু ডিম্পিও যাব কালি গতিকে বলক ডিম্পিৰ ওচৰৰ পৰা একবাৰ আহোঁ তাই কালি যায় নে পৰহি যায় নাজানো আৰু দশমী চাব বা যায় নে নাযায় আজি দশমী চাবা ক'ত যাবি বিসৰ্জন চাবা এতিয়ালৈকে একো প্লেনিং নাই বাৰু আমাৰ আগেদি ঘৰৰ আগেদি লৈ যাব নহয় আমাৰ ঘৰৰ আগেদি লৈহে যাব ওটাব নদীত তই ঘৰৰ আগেদি চাবি না নদীত ওটাৱা চাবা যাবি ঘৰৰ আগৰ পৰা চাম নদীত ওটাৱা চাবা নাযা নাযাওঁ বুলি ভাবছো আৰু হয়ো কৰে দেচোন গাইজ কাৰণ এবাৰ মাথৰি ভাংছি জাগাবিলাক উল্টা পুল্টা হৈ আছে ইফালে ওজন থকা মানুহ বহি গেলি উঠাব শাস্তি হ'ব এই বতৰত জেচিপিও নাইব চব দশমী চাব যাব আৰু এটা কথা আজি দুৰ্গা মাইক বিসৰ্জন দি আহি লোকেল মুৰ্গী খাম বুলি ভাবছো কিন্তু মই আজি মংগলবাৰ নাখাওঁ মাংস মাছ ভালে হৈছে এতিয়া এই বাতিটো মোৰে হ'ব নহয় কালি থৈ দিম ফ্ৰিজত ভৰাই দিব লাগিব ফিজটো যি কোনে ওলাইছিল তো ইফালে ভাত আনলে মায়ে খাবৰ কাৰণে দুটামান ভাত খাই লওঁ সুদা মাছ ভাজা আৰু ভাত আৰু এইফালে এইটো কি মায়া কল পিঠা আজি কল পিঠাও খাম গাইছ আৰু এতিয়া ফাৰ্মৰ ভিতৰত আছো এটা ধৰি ল চৰি কি জানা হেলিকপ্টাৰ উঠা একেবাৰে পুৰা হাৱা মাৰি আছে এই আছে চেছ আজি মই সেইটো গাইছ এইটো ধৰছো আজি একদম ডগচি খাম আৰু ওজনটো চাই ল যিহেতু মানুহ বহুত হ'ব খানা খোৱা সেইকাৰণে ওজনটো অলপ চাই ল কেনেকুৱা কিমান আহে কিমান আছে ৰৈতি 1.790 1790 গ্ৰাম 1790 গ্ৰাম আছে আৰু এতিয়া ওলালো দশমী চাব যাবৰ কাৰণে একদম সাজি কাচি ওলালো আৰু মন্দা আহি আছে মন্দাক ৰখি আছো আৰু এইফালে তই নাজানি কি চলি কিয়া ঐ আমাৰ লোকেল জেগাত চাবি তই ইয়াতে চাবি নাজা তাতে ই কি মস্ত ৰাৱণ এটা বনাইছি ভিডিঅ'ত চাবি দে তো গাইছ বলক জলদি চাই আহোঁ আৰু গাইজ এইফালে মই আহি পালোঁ য'ত দশমী হ'ব এয়া যে দেখা পাইছে এই ৰাস্তা খান্দি থৈ দিছে ইয়াতে মানে আমাৰ দুৰ্গা মাইক বিসৰ্জন দিব আৰু মানুহ চাওক একদম বাপ এতিয়া তাৰমানে মানুহবিলাক আহিবা আৰম্ভহে হৈছে আৰু বাকী আছে পিছৰ পৰিৱেশটো মই আপোনালোকক দেখাম কিন্তু ইয়াতে হ'ব সেই বিসৰ্জনটো আৰু ৰাস্তাৰ সেইফালে মানুহ চাওক একদম হঠাতে একদম ভৰ্তি হৈ গৈছে কি ক'ম আৰু মানে এইটো চাইডটো মানুহে সেইটো চাইডে একদম পূৰা খাৰা হৈ আছে ভৰ্তি হৈ আছে মানে আৰু মানুহ মাজে মাজে ৰাস্তা উলিয়াই দুৰ্গা মাইক লৈ আহিল নদীৰ পাৰলৈকে আৰু এয়া চাওক একদম কি সুন্দৰভাৱে লৈ আহিছে আৰু এতিয়া গৈ আছে একদম নদীৰ গড়ালৈকে য'ত নেকি মানে দুৰ্গা মাইক বিসৰ্জন দিব আৰু এতিয়া বিসৰ্জন দিবৰ কাৰণে পূৰা সকলো ৰেডি হৈছে আৰু আমি সকলোৱে একেলগে দুৰ্গা মাইৰ নাম লৈ দুৰ্গা মাইক আমি বিসৰ্জন দিম জে দুৰ্গা মা কি জে হো প্ৰভু যা দুৰ্গা মা যা ভালে কুশলে যা তো দুৰ্গা মাইক বিসৰ্জন দিয়া হৈ গ'ল আৰু দুৰ্গা মাইক বিসৰ্জন দিয়া চোৱা মানুহ চাব নেকি এই চাওক মই অলপ আল্ট্ৰা ৱাইড কৰি দেখাই দিছোঁ এই চাৰিওফালে চাওক মানুহ অগণন মানুহ কি ক'ব ইয়াৰ পৰা সোনকালকৈ ওলাই যোৱাটোৱেই মংগল হ'ব
আৰু ইমান মানুহ তাতে থাকিবা নোৱাৰি এইমাত্ৰ আহি ঘৰ উপস্থিত হৈছোঁ একদম মাথাউৰি হৈ আহিছোঁ এনেকুৱা ধূলা কি ক'ম বাকী বাদ যি কি নহওক আৰু এতিয়া ঘৰত জল্দি আহিছোঁ আৰু যিটো ৰাৱণ দা আছিলে ৰাৱণ দাটো মই চাব সময় নাপালোঁ মানে এনেকুৱা মানুহ ভিতৰত মই থাকিবা একদম অনিচ্ছা হৈ গ'ল গুচি আহিলোঁ আৰু বহুত দেৰি গৈছে ইমান দেৰি কৰিব নালাগে বাৰু অলপ সোনকালকৈ হ'লে বেছি ভাল চব মানুহে চাব পাৰি এতিয়া কিছুমান মানুহ গুচিয়ে গৈছে তো বাকী বাদ এতিয়া লোকেল মুৰ্গী মাংস বনাব লাগে খাওঁ খৰা গৈছে কি মনিষা এইটো সেই খুৰা ক'ত পকাত থলি চিধা হ'ব চাবি ভৰিয়াত ভাঙি যাব উই 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 বাহ আমাৰ সৰু মনো এইটো আনবা দিছিল মোক মেছেজ মাৰি আছে খুৰা এটা আন এইটোকে লৈ আহিছোঁ বাপেকে দে খুৰা চলে দি যাব দে উই বাহ উই ক'ত যা কি মাংস খাওঁ লাগিয়ে আছে নেকি একেবাৰে বাপ মোকে ৰখি আছে এইকেইটা মাংস খাবৰ কাৰণে গোটেইকেইটা যো হা ভাচনি চালি নাই কিয় নেগেলি আৰু বৰ্তমান পুৰা একদম ফ্ৰেছ হৈ ল'লো গা পা ধুই আৰু এতিয়া পাকঘৰৰ ভিতৰত আছোঁ আৰু ক'ত কি যোগাৰ কৰিছোঁ দেখাইছোঁ ৰ'ব আৰু এইফালে বৰদেউতা বহি যোগাৰ কৰি আছে আৰু এইটো হ'ল আমাৰ লোকেল চিকেন প্ৰায় 1 কেজি 600 মান ৰৈছে ইয়াতে মাংস বহুত পেলোৱা নাই আৰু আমি মোটটো পেলোৱা নাই ছাল পেলোৱা নাই আৰু এইফালে কেৰাহীত মই বহাই দিছোঁ তেল তাৰপিছত আলুটো অলপমান ফ্ৰাই কৰি ল'ম আৰু লগতে এইফালে বিলাহী আছে আৰু এইফালে পিঁয়াজ কাটিছোঁ আৰু জলকীয়া আদা নহৰু পেষ্ট আৰু লগতে এইফালে অলপমান মছলা আছে আৰু বাকী কেঁচা জিৰা জালুক চব দি দিলোঁ কেৰাহীত মাংস বহাই এইফালে তেলটো পূৰা মিক্স কৰি দিছোঁ আৰু কেৰাহীটো পূৰা ডাঙৰ কেৰাহী একদম মজাকৈ বহাই দিলোঁ বাপৰে বাপ আধা ঘণ্টামানৰ মূৰত ধুনীয়াকৈ বনোৱা হ'ল মাংসটো আৰু চাওক কেনেকুৱা কালাৰ আহিছে কি ধুনীয়া সোৱাদ হৈছে এইফালে বৰদেউতাই খায়ে আছে কেনেকুৱা হৈছে বৰদেউতাই আকৌ ঠেং খাই বিৰাট ভাল পায় যিহৰে নহওক ব্ৰইলাৰে হওক লোকেলে হওক ঠেং খাল লাগবই ফাফ ওলাই আছে একদম পূৰা তো এই চাওক মাংসৰ কালাৰ কি মজা ধোঁৱাত ধৰি আকৌ দেখাই নাপায় এইফালে চাওক মাংস কি মজাকৈ বনাই দিলোঁ বাপেকে খাৱাহে কথা এতিয়া আৰু এক কেৰাহী মাংস বহুত টাইম ৰেষ্ট ল'লোঁ কথা চথা পাতিলোঁ চিৰিয়েল চালোঁ আৰু এতিয়া ভোক লাগছি ভাত খাবৰ কাৰণে গোটেই মখা বৈছোঁ এতিয়া খাম মায়ে মাংস বগাই আছে মজা লাগব খাই একদম মাংস গোন্ধাই কৈছে এইফালে বোলে মজা হৈছে কিবা কি হৈছে মজা দালিটো ভাল হৈছে এই চাওঁ এই বহাৰ মচন খাৱাৰ মচন এইফালে বৰমাই বনাইছে আমাৰ দালি বৰমাই ধৈতি আহি গেল এইফালে ভাত একদম আৰু এইটো কিহৰ দালি বৰমা বুটৰ দালি একদম কি মজাকে বনাইছি মা আৰু এইফালে একদম মাংসৰ পিচ এক পিচ খাই চাওঁ আছোঁ অতি উত্তম বহুত ধুনীয়া হৈছে মাংস এতিয়া এইফালে মই খাই আছোঁ আৰু এইফালে ৰিম্পি কেনেকুৱা হৈছে মাংস মনিষা ধৈতি আলু ভাজা কেনেকুৱা হৈছে আইয় দে খা গোটেইকেইটা খা